কবিতাৰ শিৰোনাম নিসংগ সময়। কথা সাগৰ গগৈ, আবৃত্তিকাৰ ভৱানী কোঁৱৰ। গৈ আছে স্বপ্নময় ৰেলগাড়ীখন নিসংগতাৰ সময় গণি। কত হাজাৰটা প্ৰেমিক ষ্টেচনেৰী মাথো গৈ আছে, যেন চিত্ৰজ্যোতি সাগৰৰ পাৰে পাৰে মৌচুমীহে বলিছে। চিনাকি ষ্টেচনেৰী গুচি গল স্বপ্নময় ৰেলখন। কেৱল শূন্যতা পূৰণ কৰি মই নিজকে সলনি কৰিব খোজো, যিদৰে সলনি হয় পাহাৰৰ উচ্চতা, সলনি হৈ যিদৰে নদীৰ গভীৰতা। আজি নিজকে হেৰুৱাও বাৰে বাৰে, তোমাক পাবৰ বাবে আকাশখন চুই চাব খোজো, চৰাই হৈ উৰি যাব খোজো, দেখিব খোজো অনেক নতুন সপোন। অনিশ্চয়তাৰ সতে সহবাস কৰো, দুচকুত শূন্যতা লৈও তোমাক বিচাৰো। হেঁপাহবোৰ কেতিয়াবা শূন্যতা হলেও নোৱাৰো পাহৰিব তোমাক। চিৰ জীৱন ৰৈ থাকিল আশাৰ সমাধিত, তোমাৰ আশাত।